टिचार्सै एमपि बिसायख'थिया बे समाव राजखान्थि हानजाफोरा गावबागाव राजखान्थि दोलोखौ फेहेरनो थाखाय जानजि खाफ्रायनायखौ नुनो मोनदों। थिग बेबायदिनो UPPL राजखान्थि हानजायाबो जिरायना थायाखै। गोमसाबिल गामिनि सावथाल समाजनिफ्राय सा 50 सोद्रोमाफोरा UPPL हानजायाव जयनिं जाफैदों। उदालगुरि जिल्लानि 37 नं धोनस्रि बियाबाव थांनाय बिसायख'थिनि समाव गाव फोसावदिं फैनाय महनपुर PCDCनि सिङाव थानाय गोमसाबिल गामियाव मैया मोनाबिलि समाव रायजोफोरजों लोगो हमलायनाय समावनो गामिनि गोग्लैसोना थानाय लामाखौ मावफुंनो होनो थाखाय खोथा होदोंमोन EM वेलसन हाजदाया। रायजोफोरजों सावरायनायनि उनाव गामिनि गोग्लैसोना थानाय लामाखौ मावनानै होनो खोथा होनाय लोगो लोगोनो मोजां मोननानै गामिनि रायजो राजाफोरा सा 50 UPPL हानजायाव जगदान जानायखौ नुनो मोनदों। रायजो राजाफोरा फोरमायनाय बायदिब्ला थांनाय समफोराव थांनाय सोरखारा गोमसाबिल ओनसोलाव मोनसेबो जौगानायनि खामानि मावाखैमोन। फोरमायबावनाय बायदिब्ला UPPL हानजायाव गोबां जगदान जाबावगोन। गोमसाबिल गामिनि रायजो राजाफ्रा UPPL हानजायाव जगदान जानायनि उनाव बुंबावोदि फैबाय थानाय बिसायख'थियाव 37 नं धोनस्रि बियाबाव UPPL हानजायानो देरहागोन होननानै खौरांगिरिनि सोंथियाव फोरमायो। बे समाव बिथांमोना मा फोरमायदों नोंथांमोननि गेजेराव बड'लेण्ड बुब्लिया होनि। নিৰ্বাচনী গৰম বতাহটো আহি আছে, কিন্তু তাৰ মাজতেই বতাহটো ভালকৈ গৰম নোহোৱাৰ আগতেই আমি অকণমান ভিজিট প্ৰগ্ৰাম ৰাখিছোঁ বিভিন্ন জায়গাত। যে আমি যোৱা BTC ইলেকশ্যনত বিভিন্ন জায়গাত মই গৈছিলোঁ। আমাৰ ওদালগুৰি জিলাটো, আমাৰ এই ধনশ্ৰী সমষ্টিটো মই আহিছিলোঁ, এইখন গাঁৱতো আহিছিলোঁ। তো সেই সময়তো ইলেকশ্যনৰ বতৰ আছিল, কিন্তু এতিয়া বৰ্তমান ইলেকশ্যনৰ তেনেকুৱা ধৰণৰ মানে জাষ্ট আৰম্ভহে হৈছে। এই সময়ত ভাবিলোঁ যে ওদালগুৰিত যিহেতু বিভিন্ন প্ৰগ্ৰামত আহিছোঁ, তো মোক জনালে যে এইখন অঞ্চলত তেখেতসকলে বিচাৰি আছে বা খবৰ লৈ আছে। সেইকাৰণে আমি দিন তাৰিখ নিৰীখ কৰি আমাৰ মোহনপুৰ VCDCৰ আণ্ডাৰত, ধনচাৰী সমষ্টিৰ আণ্ডাৰত আমাৰ এই 2 নং গামচাবিল গাঁৱত আজি উপস্থিত হৈ ভাল লাগিল যে মানুহকেইজনে এটা উষ্ম আদৰণি জনাইছে। লগতে তেখেতসকলে এটা আকাংক্ষাত আছিল যে আমাৰ প্ৰতিনিধি আহিব, অকণমান আমাৰ সমস্যাখিনি অকণমান জানি ল'ব আৰু জানি কিনে সেইটোৰ সমাধান কি ধৰণে হ'ব পাৰে সেইটো বিষয় লৈ আলোচনা কৰিব। তো দুখৰ কথা, এইখন সমষ্টিৰ পৰা, ধনশ্ৰী সমষ্টিৰ পৰা আমাৰ ৰুলিং গভৰ্ণমেণ্টৰ তেনেকুৱা প্ৰতিনিধি নাই। আমাৰ না MCLA আছে না MLA আছে। তো তেখেতসকলে বহুত সমস্যাত ভুগিব লগা হৈ আছে। আৰু এইখন গাঁৱটো বহুত পুৰণি গাঁও, মই যিটো শুনিলোঁ, আৰু যিটো ৰাস্তাৰ অৱস্থা বিশেষকৈ ইয়াত বহুত মানে দুখ লগা, বহুত জৰ্জীৰ্ণ অৱস্থা। বিশেষকৈ ৰেইনি ছিজন, বাৰিষাৰ সময়ত বহুত বেয়া অৱস্থা হয়। একফালে নদী, আনফালে মানে বাইক নচলে তেনেকুৱা অৱস্থা, গাড়ী চাড়ী নচলে তেনেকুৱা অৱস্থা। তো সেইকাৰণে আজি আহি যেতিয়া মই সমস্যাখিনি গম পালোঁ, ৰাইজৰ পৰা নিজৰ দুখৰ কথাবিলাক শুনিলোঁ, তেতিয়া তেখেতসকলক লগে লগে আমাৰ ফালৰ পৰা এটা সিদ্ধান্ত হ'ল। মই আমাৰ চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াকো মেছেজখিনি পঠিয়ালোঁ, লোকেশ্যনখিনিও পঠিয়ালোঁ আৰু ক'লোঁ যে ইয়াত অত্যন্ত জৰুৰী আছে এটা ৰাস্তাৰ কাৰণে। তো তেখেতে ইনষ্টেণ্টলি অ'কে কৰি দিলে আৰু মই সেইটো ৰাইজৰ সন্মুখত সেইকাৰণে ঘোষণাও কৰি দিলোঁ। আমাৰ ব্ৰহ্মণ বাগলাৰী ডাঙৰীয়া দেৱ তেখেতেও ক'লে যে আমি আজি তেখেতসকলৰ কাৰণে ব্যৱস্থা কৰিবই লাগিব। তো সেইখিনি আমি ব্যৱস্থা কৰি দিলোঁ। ইয়াত ঘোষণা কৰা হ'ল ৰাস্তাটো যিটো ইমান বছৰৰ পৰা মানে যিটো জৰ্জীৰ্ণ অৱস্থাত আছে। দুখ লগা কথাটো হ'ল এইটোৱেই যে ইয়াত দুবাৰকৈ লোকাল এটা MLA আমাৰ এইখন সমষ্টিৰ চৰণ বড়ো ডাঙৰীয়া, তেখেতৰ মানে এডজাচেণ্ট গাঁও ক'বলৈ গ'লে, তেখেতৰ হোটেলৰ ওচৰতে যিখন গাঁও, এইখন অৱস্থাই যে ইমান জৰ্জীৰ্ণ আছে। তেখেতসকলেও দুখ প্ৰকাশ কৰিছে যে আমাৰ ইমান ওচৰত এটা প্ৰতিনিধি থকাৰ স্বত্তেও তেখেতে আমাৰ বৰ্তমানৰ লোকাল MLA আগতো আছিল, তথাপিও আমাৰ ইয়াত সমস্যাখিনি সমাধান হোৱা নাই। তো তেখেতসকলে বহুত দুখ প্ৰকাশ কৰিছে। সেইকাৰণে আমি আজি আমাৰ ফালৰ পৰা আমি আশ্বাস দিলোঁ, যে ঘোষণাও কৰি দিলোঁ যে এইখিনি কাম আপোনালোকৰ হৈ যাব বুলি। তেখেতসকলেও বহুত ভাল পায়। আজি দলটোকো মানে তেখেতসকলে আঁকোৱালি লৈছে। তেখেতসকলে এটা জইনিং প্ৰগ্ৰামো হৈ গ'ল। এইটো বৰ ভাল কথা যে তেখেতসকলে দলৰ ইনষ্টেণ্ট যিটো ডিচিশ্যন মানে ডিলে নকৰাকৈ এটা সিদ্ধান্ত হ'ল, এটা এনাউন্সমেণ্ট হ'ল, তেখেতসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ বিষয়ে এটা এনাউন্সমেণ্ট হ'ল। বহুত ভাল পায় তেখেতসকলে দলতো জইন কৰিছে। তো সেইটোৱে ক'বলৈ গ'লে এটা নিৰ্বাচনী বঁটাও ক'ব পাৰে আপোনালোকে, কিন্তু মানে ইউজুৱেলি আমি এটা নৰ্মেল ভিজিটতহে আহিছিলোঁ। ধন্যবাদ। नोंथांमोननि मिडियासिम जोबोद गोजोननाय थाबाय आं धोनस्री ब्लक जानानै। दिनैहाय बे 2 नं मधुबी महनपुर VCDCनि सिङाव थानाय गोमसाबिल गामिनि
रायजो राजाफ्रा सिगांनिफ्रायनो बिथांमोनहा खबर लाबाय थादोंमोन। खबर लाखांनायनि उनाव जों सारजों जिहेतुके सारा उइलसन हासदा सारा गावसिनिनो मोनसे आदिबासि जाति, दा गावसिनिनो मानसिखौ लानानै जों बे हाबाफारिखौ लानाय जादों। दिनै बे हाबाफारियाव बिथांमोनहा खामानि दामानिनि थाखाय इसेबां मानि फैनो हायाखैबाबो बिथांमोनहा होदों दिनै 50निबो बारा बांसिन जयनिं जाबाय बे गामिनिफ्राय। आरो बिथांमोनहा जोंनो खोथा होबाय जे फैबाय थानाय समाव आरो गासिबो गामिनियानो जोंजों थासिगोन होननानै। लामानि समस्याफोर दङ बिथांमोननियाव मा बुंदों? नंगौ 17 बोसोर जोंनि बे महनपुर एरियानिनो सासे EM जानानै थांबाय BPF निफ्राय, बोसोरनै थांबाय आरो बोसोरनै बे गामि उसुंसेनिनो बिथां MLA सरन बर' आदा बिथाङाबो दायो 2 बोसोर 2-3 दिनै सोलिगासिनो दङ। दिनै बिथाङा गावनि बे उसुंसेनि लामाखौ बिथाङा मिन्थियै नङा मिन्थियो मोजाङैनो, बे गामिया मा अबस्थायाव दङ, बे गामिनि हालोदा मारै दङ, दा बेखौ नुसेयावबो बिथाङा गारसोनानै दोननाय जिनिखि लामा, बे लामाया जोबोद गाज्रि अबस्थामोन। दिनै जों बेखौनो BTC-नि जोंनि मानाव गेदेर EM उइलसन सारखौ लानानै जों बिथांनो खिन्थादों। बिथाङा नायदों, नायखांनायनि उनाव बिथाङा खोथा होबाय जे बेखौ हानायखिनि जोंनि सरखारनिफ्राय थाबैनो मावफुंना होगोन, बे खोथाखौ बुंदों। जोंनियावथ' दिनैनि समाव जयनिं बहुद दङ, नाथाय जों हाबाफारिखौ जों लालांबाय थासिगोन दायो। आरो जोंनिया फैबाय थानाय समाव धोनस्रि ब्लक हिसाबै जों देरहागोन आरो UPPL-आ बेयाव देरहागोन, बे खाथां। आरो 100-आव 100% UPPL-आ जि धोनस्रियाव देरहासिगोन बे रोखा जानानै थाखाबाय। सना रुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सना रुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिस। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।